হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া টিপছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। বন্ধুসকল, বৰ্তমান হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে আমাৰ দৈনন্দিন জীৱন বহুত সহজ আৰু উপভোগ্য কৰি তুলিছে, যাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিক মানৱ জাতিৰ বাবে আশীৰ্বাদ বুলি কোৱা হয়। বৰ্তমান সময়ত আমাৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে ইমান বেছি প্ৰভাৱ বিস্তাৰ কৰিছে যে ইয়াৰ অবিহনে আমি এটা দিন, এটা মুহূৰ্তও অতিবাহিত কৰাটো কঠিন হৈ পৰে। কিন্তু কেতিয়াবা কিছুমান পৰিস্থিতি সাপেক্ষে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক মানৱ জাতিৰ হিতৰ পৰিৱৰ্তে অহিতৰ বাবেহে ব্যৱহাৰ কৰা হয়, আৰু তেতিয়াই ই আমাৰ বাবে হৈ পৰে এক অভিশাপ। আৰু এনেকুৱা এটা অভিশাপৰ বলি হ'ল জাপানৰ দুখন ডাঙৰ চহৰ হিৰোশ্বিমা আৰু নাগাচাকি, যাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব। আপোনালোকে হয়তো জানে যে 1945 চনত পোনপ্ৰথমবাৰৰ বাবে আমেৰিকাই পাৰমাণৱিক বোমৰ আৱিষ্কাৰ কৰি জাপানৰ দুখন চহৰ হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰত আক্ৰমণ কৰিছিল, যিটো সমগ্ৰ মানৱ জাতিৰ ইতিহাসত এটা কলা অধ্যায় হৈ ৰ'ল। এই বোমা বিস্ফোৰণৰ ফলস্বৰূপে হিৰোশ্বিমা আৰু নাগাচাকি চহৰ দুখন প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল, যাৰ বাবে ইয়াত বাস কৰা লাখ লাখ লোকৰ মৃত্যু হৈছিল আৰু লাখ লাখ লোক জীৱনৰ বাবে পংগু হৈ পৰিছিল। কিন্তু বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে বাৰু, এনেকুৱা এটা মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা মানৱ ইতিহাসত কিয় ঘটিবলৈ পালে? কাৰ ভুলৰ বাবে জাপানৰ সেই নিষ্পাপ, নিৰ্দোষী আৰু নিৰপৰাধী লোকসকলৰ শৰীৰ ছেকেণ্ডত জ্বলি ছাই হৈ গ'ল? কাৰ ভুলৰ বাবে আৰু কি পৰিস্থিতিত পৰি আমেৰিকাই পাৰমাণৱিক বোমা বিস্ফোৰণৰ দৰে এটা জঘন্য ঘটনা সংঘটিত কৰিলে? হয়তো আপোনালোক বহুতেই ইয়াৰ প্ৰকৃত কাৰণবোৰ নাজানে। গতিকে আজিৰ এই ভিডিঅ'টোত আমেৰিকাই জাপানৰ ওপৰত সংঘটিত কৰা দুটাকৈ পাৰমাণৱিক বোমা বিস্ফোৰণৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ পৰা হোৱা ক্ষয় ক্ষতিৰ বিষয়ে ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে জানে যে যুদ্ধ কেতিয়াও কাৰো বাবে লাভদায়ক নহয়। যুদ্ধত যিটো দলে জয়ী নহওক কিয়, কিন্তু লোকচান আৰু ক্ষয় ক্ষতিৰ সন্মুখীনটো দুয়োটা পক্ষই হ'বলগীয়া হয়। আৰু এনেকুৱাই এক ভয়ানক দৃশ্য দেখা গৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, যেতিয়া যুদ্ধত পোনপ্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমৰ ব্যৱহাৰ কৰা হৈছিল। এই যুদ্ধত পাৰমাণৱিক বোমৰ ব্যৱহাৰ কৰাৰ আঁৰৰ ৰহস্য জনাৰ আগতে আপোনালোকক এইটো জনাই থওঁ যে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দুটা ফৈদৰ মাজত। সেইকেইটা হ'ল এক্সিছ পাৱাৰ আৰু এলাইড পাৱাৰ। এক্সিছ পাৱাৰত জাৰ্মানী, ইটালী, জাপান, হাংগেৰীৰ দৰে বহুতো দেশ আছিল, আৰু এলাইড পাৱাৰত আছিল US, ব্ৰিটেইন, কেনেডা, ফ্ৰান্স, ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াৰ দৰে বহুতো দেশ। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত আৰু ই প্ৰায় 6 বছৰ ধৰি চলি আছিল। প্ৰথম অৱস্থাত এই বিশ্বযুদ্ধত দুয়োটা পক্ষই সমানেই শক্তিশালী আছিল, কোনো কাৰো আগত হাৰ নমনা বিধৰ। কিন্তু 1941 চনত এডল্ফ হিটলাৰৰ মৃত্যুৰ পিছত জাৰ্মানীৰ নাজী সেনাৰ ৰাজহাৰ ভাঙি পৰিছিল, আৰু সেইবাবে এলাইড পাৱাৰৰ সন্মুখত এক্সিছ পাৱাৰ দুৰ্বল হৈ পৰাৰ উপক্ৰম হৈছিল। তাৰ পিছত যদিও এক্সিছ পাৱাৰত জাপানৰ দৰে শক্তিশালী দেশ আছিল, কিন্তু সময় বাগৰৰ লগে লগে সিও দুৰ্বল হৈ পৰিছিল, আৰু তেতিয়াই আমেৰিকাই জাপানক পৰাজয় স্বীকাৰ কৰিবলৈ বাৰে বাৰে সকীয়াই দিছিল। আৰু এটা সময়ত জাপান পৰাজয় একেবাৰে কাষ চাপিছিল, কিন্তু সেই সময়ত জাপানৰ ৰজা হিৰোহিটো ছাৰেণ্ডাৰ কৰিবলৈ একেবাৰে সাজু নাছিল। তেওঁ আৰু জাপানৰ সেনাবাহিনীয়ে প্ৰত্যুত্তৰ হিচাপে কৈছিল যে ছাৰেণ্ডাৰ শব্দটো তেওঁলোকৰ ডিক্সনেৰীতেই নাই, গতিকে তেওঁলোকে ছাৰেণ্ডাৰ কৰাৰ কোনো প্ৰশ্নই আহি নপৰে। জাপানৰ ৰজা হিৰোহিটো আৰু জাপানৰ সৈন্যবাহিনীয়ে তেওঁলোকৰ নিজৰ স্বাভিমান আৰু আত্মসন্মানক বেছি গুৰুত্ব দিছিল। তেওঁলোকে এইটো বিশ্বাস কৰিছিল যে যদি তেওঁলোকে পৰাজয় স্বীকাৰ কৰে, তেন্তে তেওঁলোকৰ স্বাভিমান আৰু আত্মসন্মান হানি হ'ব, আৰু সেইবাবে সাধাৰণ জনতাৰ সুৰক্ষাৰ কথা অলপো চিন্তা নকৰি অবিৰতভাৱে যুদ্ধ কৰি গৈছিল, যাৰ ফল ভোগ কৰিছিল সাধাৰণ নিৰীহ জনতাই। আৰু সেইবাবে জাপানক শান্ত কৰিবলৈ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাই কিবা এটা ডাঙৰ পদক্ষেপ হাতত লোৱাৰ কথা চিন্তা কৰিলে। তাৰেই ফলস্বৰূপে 1945 চনৰ 16 জুলাইত আমেৰিকাই পৰমাণু বম নিৰ্মাণ কৰি ট্ৰিনিটি ছাইট, নিউ মেক্সিকোত ইয়াৰ সফল পৰীক্ষণ কৰিছিল। আৰু সেই সময়তেই জাপানেও অপাৰেশ্যন ডাউনফল নামৰ এটা পৰিকল্পনাৰ জৰিয়তে আমেৰিকাৰ ওপৰত এটা ডাঙৰ আক্ৰমণ কৰাৰ কথা মনস্থ কৰিছিল। কিন্তু যেতিয়া জাপানৰ এই পৰিকল্পনাটোৰ খবৰ আমেৰিকাৰ সেই সময়ৰ প্ৰেছিডেণ্ট হেৰী ট্ৰুমেনৰ কাণত পৰিল, তেতিয়াই তেওঁ আমেৰিকাৰ উচ্চপদস্থ বিষয়াৰ লগত লগ হৈ জাপানৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰি দিলে। লগতে সেই পাৰমাণৱিক বোমটো জাপানৰ কোন ঠাইত পেলোৱা হ'ব তাক চিহ্নিত কৰিবলৈ আমেৰিকাই এখন ৰিচাৰ্চ কমিটি গঠন কৰি দিলে। এই কমিটিখনে জাপানৰ বিভিন্ন চহৰৰ তথ্য যুগুত কৰাৰ পিছত প্ৰথম টাৰ্গেট হিচাপে হিৰোশ্বিমাক চিনাক্ত কৰিলে। যিহেতু কোনো এখন দেশে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ অনুমতি অন্য এখন দেশৰ পৰা ল'ব লাগে, সেইবাবে আমেৰিকাই ইউনাইটেড কিংডমৰ পৰা ইয়াৰ অনুমতি বিচৰাত ইউনাইটেড কিংডমে অনুমতি প্ৰদান কৰিলে। আৰু 6 আগষ্ট 1945 চনত আমেৰিকাই B-29 এয়াৰক্ৰাফ্টৰ জৰিয়তে পুৱা প্ৰায় 8:45 জাপানৰ হিৰোশ্বিমা চহৰত পাৰমাণৱিক বোমাটো নিক্ষেপ কৰিলে। এই আক্ৰমণত ব্যৱহাৰ কৰা বোমাটোৰ নাম দিয়া হৈছিল লিটিল বয়। এই বোমাটো
এয়াৰক্ৰাফ্টৰ পৰা মাটিলৈ আহি পাওঁতে মুঠ 44.4 ছেকেণ্ড সময় লাগিছিল আৰু ভূপৃষ্ঠত আহি পোৱাৰ লগতে এই বোমাটো বিস্ফোৰণ হ'ল। এই বোমাটোৱে হিৰোশ্বিমাৰ প্ৰায় গোটেই চহৰখন মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে ধ্বংস কৰি পেলালে। এই বিস্ফোৰণটোত প্ৰায় 80,000 লোকৰ থিতাতে মৃত্যু হ'ল আৰু বহু হাজাৰ হাজাৰ লোক জীৱনৰ বাবে পংগু হৈ পৰিল। এই বিস্ফোৰণৰ প্ৰভাৱত প্ৰায় 11 বৰ্গ কিলোমিটাৰ অঞ্চল জ্বলি ছাই হৈ গ'ল আৰু তাত বাস কৰা লোকসকল ছেকেণ্ডত ভাপ হৈ উৰি গ'ল। অতিকৈ আচৰিত কথাটো হ'ল যে আমেৰিকাই জাপানৰ ওপৰত কৰা এনেকুৱা এটা প্ৰলয়ংকাৰী আক্ৰমণ নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ পিছতো জাপানৰ ৰজা হিৰোহিটোৱে ছাৰেণ্ডাৰ কৰিবলৈ কোনোপধ্যেই মান্তি নহ'ল। সেইবাবে আমেৰিকাই হিৰোশ্বিমা আক্ৰমণৰ ঠিক 3 দিন পিছত অৰ্থাৎ 9 আগষ্ট 1945 চনত দিনৰ 11:02 জাপানৰ নাগাচাকি নামৰ চহৰখনত পুনৰ পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰি দিলে আৰু এই বিস্ফোৰণত ব্যৱহাৰ কৰা বোমাটোৰ নাম দিয়া হৈছিল ফেটমেন। কিন্তু পূৰ্ব পৰিকল্পনা অনুসৰি এই বমটো জাপানৰ ঔদ্যোগিক চহৰ ককুৰাত নিক্ষেপ কৰাৰ কথা আছিল। কিন্তু সেইদিনা ককুৰাৰ প্ৰতিকূল বতৰৰ বাবে তাৰ পৰিৱৰ্তে নাগাচাকিত ফেটমেন নামৰ এই বমটো নিক্ষেপ কৰা হ'ল। এই বমটো নাগাচাকিৰ ভূপৃষ্ঠৰ পৰা 500 ফুট ওপৰত থাকোঁতেই বিস্ফোৰিত হ'ল, যিয়ে গোটেই চহৰখনত মহাপলয়ৰ সৃষ্টি কৰিলে। কিন্তু চহৰখনৰ আশে-পাশে থকা পাহাৰ পৰ্বতৰ বাবে পূৰ্বৰ বিস্ফোৰণতকৈ ইয়াৰ পৰা হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ কিছু হ্ৰাস পালে। কিন্তু তথাপিও প্ৰায় 40,000 লোক বিস্ফোৰণৰ সময়ত থিতাতে নিহত হ'ল আৰু বিস্ফোৰণৰ পিছতো ৰেডিয়েশ্যনৰ প্ৰভাৱত বহু হাজাৰ লোকৰ মৃত্যু হ'ল। আৰু এনেধৰণৰ দুটা বিনাশকাৰী পৰমাণু আক্ৰমণৰ পিছত জাপানৰ ৰজা হিৰোহিটোৱে 1945 চনৰ 14 আগষ্টত আমেৰিকাৰ সেনাবাহিনীৰ আগত ছাৰেণ্ডাৰ কৰিবলৈ বাধ্য হ'ল। আৰু কোৱা হয় যে যদি জাপানে তেতিয়াও ছাৰেণ্ডাৰ নকৰা হ'লে তেন্তে আমেৰিকাই 19 আগষ্টত আৰু এটা পাৰমাণৱিক আক্ৰমণৰ বাবে সাজু হৈ আছিল। গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে চাগে কিদৰে জাপানৰ ৰজা হিৰোহিটো আৰু জাপানৰ সেনাবাহিনীৰ অহংকাৰ, স্বাভিমান আৰু গৰ্ব আদিৰ বাবেই লাখ লাখ নিৰপৰাধী জাপানী লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। চ' ফ্ৰেণ্ডছ, এইখিনি আছিল আমাৰ আজি এই ভিডিঅ'টোত। আমাৰ আজি এই প্ৰেজেণ্টেশ্যনটো চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।